Hello guys, good evening. Moi Dipankar. Olop ফুৰিব আহিছো গধূলি টাইম যেহেতু আৰু ঘৰত সোমাই থাকি বহুত বেছি বৰ লাগি গৈছে সেইকাৰণে ফাইনালি আহি গলো ৰাস্তা আৰু ৰাস্তাত মোৰ হঠাৎ মনত পৰিল মানে এবাৰ আমাৰ গাঁৱৰ সকলো লৰাই অকনমান সময় ভিত্তিত খেতি কৰিছিলো আৰু ডাইৰেক্ট মই ৰাস্তাৰ পৰা খেতি পথাৰ আহি গলো কাৰণ দূৰৰ পৰা কিবা এটা মানে মোক আকৰ্ষণ কৰি আনিলে যে মানে সৰিয়হ ফুলে মোক আকৰ্ষণ কৰি পথাৰলৈ আনিলে আৰু বহুত বেছি ভালো লাগিছে কাৰণ কষ্ট কৰি অকনমান খেতি কৰিছো গোটে গাঁৱৰ লৰা সমবায় ভিত্তিত লগ লাগি খেতিও ধুনিয়া হৈছে আৰু আপোনালোককো মই এবাৰ দেখুৱাই দিও কি খেতি কৰিছো ধুনিয়াকৈ এবাৰ চাই লওক খেতি পথাৰখন এয়া হ'ল আলু এই আলু খেতি কৰিছো দেখিছেনে ধুনিয়া এই আলু খেতি কৰিছো আলু ইমান ভাল হোৱা নাই তথাপিও কি ক'ব আৰু কষ্ট কৰিছো এদিন নহয় এদিন ফল পাম বাৰু যে নহওক এই আলু চাই লওক এবাৰ মাজতে এইখিনি ধুনিয়া খেতি কৰিছো এইখিনি ধুনিয়া মাজতে চাই লওক এইখিনি ধুনিয়া আৰু একদম পুৰা হিমুৰলৈ আমাৰ আছে সৰিয়হ মানে বহুত খেতি কৰিছো সৰিয়হৰ খেতি কাৰণ আমি লৰাও বহুত বেছি খেতিও বহুত বেছি কৰিছো আৰু খেতিটো ভালে হৈছে আপোনালোক দেখলো কিন্তু ধুনিয়া ইমান ভাল হোৱা নাই দেখিছেনে ধুনিয়া ইমান ভাল হোৱা নাই কিন্তু সৰিয়হ ধুনিয়া হৈছে নাম্বাৰ 1 হৈছে সৰিয়হ ফাৰ্ষ্ট ক্লাছ কি কম আৰু সৰিয়হ ধুনিয়া হৈছে চাই লওক সৰিয়হ এই দেখিছেনে গোটেই পথাৰখন আমি সৰিয়হ কৰিছো আৰু আমাৰ ইয়াত খেতি কৰিবলৈ এটা বস্তু খুবেই ভাল মানে আমাৰ ইয়াতে এটা জান এটা আছে জানত ধুনিয়াকৈ মানে পানীটো পোৱা যায় পানীৰ অভাৱ নাই মানে যিমান পানী লাগে আমি খেতি পথাৰত সিমান পানী ব্যৱহাৰ কৰিব পাৰো আৰু যোনটো জানৰ পাৰ আছে পাৰতো আমি কি কৰিছো ধুনিয়াকৈ আলুৰ খেতি কৰিছো দেখুৱাই আছো আপোনালোকক জানৰ পাৰত কেনেকুৱা ধৰণৰ আলু খেতি কৰিছো আৰু জানৰ যোনটো কিনাৰত আমি এনেকুৱা ধৰণৰ সৰিয়হ দি গৈছো কাৰণ এই কিনাৰত আমি আলু খেতি কৰিব নোৱাৰো সেইকাৰণে আমি ইয়াতে ধুনিয়াকৈ সৰিয়হ দি গৈছো আৰু জানৰ ওপৰত আলুৰ খেতি কৰিছো ৰবক দেখুৱাই আছো ভিডিঅটো এয়া চাক জানৰ ওপৰত ধুনিয়াকৈ আমি এনেকুৱা ধৰণৰ আলু খেতি কৰিছো আৰু এইটো হৈছে জাম চাই লওক ধুনিয়া কৰি এইটো হৈছে জাম এয়া জাম চাই লওক ধুনিয়াকৈ মানে এটা পানীৰ ধুনিয়া এটা সুবিধা আছে আৰু পৰিৱেশটো বহুত বেছি ধুনিয়া চাই লওক কি ধুনিয়া এটা পৰিৱেশ মানে বহুত বেছি ভাল লাগে আৰু ইয়াতে আহি খেতি পথাৰত আহি বহুত বেছি ভাল লাগে মনটো বহুত বেছি আনন্দ লাগে আৰু যিয়ে নহওক কৃষক বন্ধু এজনে যেতিয়া ৰাতিপুৱা হালখন লৈ পথাৰত আহিব সিদিনাই কিন্তু তেওঁৰ বহুত বেছি কষ্ট অনুভৱ হয় কিয়নো সিদিনা তেওঁ ফল নাপায় আৰু যেতিয়া লখিমী ধুনীয়াকৈ আদৰি ঘৰলৈ লৈ যাব তেতিয়া তেওঁ বহুত বেছি আনন্দ পায় কাৰণ তেতিয়া সেই কষ্টৰ ফলটো তেওঁৰ অনুভৱ নহয় যিয়ে নহওক আপোনালোকে এনেকুৱাকৈ মোক সদায় উৎসাহিত কৰিব যাতে আৰু এনেকুৱা ধৰণৰ খেতি কৰি আগবাঢ়ি যাব পাৰোঁ আৰু তাৰে লগতে কৈছো যে আমাৰ নামখলা গাঁৱৰ মানে কি গাঁও উন্নয়ন সমিতিৰ পৰা আমি ইয়াতে সকলো লৰাই লগ হৈ মানে ইয়াতে ফিচাৰী কাম আৰম্ভ কৰিছো ইয়াতে 4-5টা এনেকুৱা ধৰণৰ ফিচাৰী আছে কিন্তু বাৰিষা ইয়াত যেহেতু বানপানী হয় দুৰ্ভাগ্যবশতঃ কমে আমি ইয়াত মাছ জীয়াব নোৱাৰো আৰু এই জানৰ পৰা যিবোৰ মানে বাহিৰৰ মানে কি কয় এইটো বনৰীয়া মাছ ইয়াতে যিমান হয় এইবোৰ মাছ আমি বিক্ৰী কৰি আৰু সেইবোৰ মাছ আমি ধৰক গাঁও উন্নয়নৰ কামত যেনে ৰাস্তা ঘাট বা মন্দিৰ এনেকুৱা ধৰণৰ কামত আমি ব্যৱহাৰ কৰোঁ কাৰণ খুব এটা ভাল পদক্ষেপ আমি হাতত লৈছো গতিকে আপোনালোকে মোক যিমান পাৰে এনেকৈ উৎসাহিত কৰি যাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চাই লওক এই ফিচাৰীকেইটা চাই লওক এবাৰ দেখুৱাই দিছোঁ এইটো ফিচাৰী আৰু মাজতে সেই এটা এনেকুৱাকৈ আমাৰ 8-10টামান ইয়াত ফিচাৰী আছে কিন্তু এটা ডাঙৰ ফিচাৰী আছে সেইটোত আমি মাছ জীয়াব পাৰোঁ আৰু কিন্তু ইয়াতে আমি মাছ জীয়াব নোৱাৰোঁ কাৰণ বাৰিষা ইয়াত ইমানলৈকে পানী হয় সেইকাৰণে আমাৰ ইয়াতে মাছ জীয়াব নোৱাৰোঁ আৰু মই এতিয়া বৰ্তমান জানৰ পাৰে গৈ আছোঁ ৰাস্তালৈ আপোনালোকক দেখুৱালোঁ মই খেতি পথাৰখন দেখুৱালোঁ আৰু আমি কি কৰোঁ গাঁৱৰ ল'ৰাসকলে ইয়াত লগ লাগি এই চাকে গোটৰ পুখুৰী আৰু যিমান সম্ভৱ হয় আপোনালোকক মই দেখুৱাই দিম ইয়াতে এখন চাইনবোৰ্ড আছে চাইনবোৰ্ডখনত কি বুলি লিখা আছে আপোনালোকে চাই ল'ব এইটো জান এইটো ধুনীয়াকৈ ইয়ালৈকে লিংক আছে আৰু মাছটো ইয়াৰ পৰা ধুনীয়াকৈ আমাৰ এই কি বুলি কয় ফিচাৰীবোৰত সোমাই যায়
আৰু যেতিয়া খৰালি মাহত মানে মাছটো মানে এইটো পাৰৰ পৰা মানে পানীটো যেতিয়া নামি যায় খালৰ ভিতৰত ফিচাৰীৰ ভিতৰত তেতিয়া মাছটো ওলাব নোৱাৰে আৰু ইয়াতে মাছটো আবদ্ধ হৈ থাকে আৰু খৰালি মাহত সেই মাছটো আমি বিক্ৰী কৰি বহুত কিবা কিবি কামত আমি সেই পইচাটো খৰচ কৰোঁ এটা ভাল কাম কৰি আছোঁ বৰ্তমান আমি নামখলাৰ সকলো ৰাইজে লগ লাগি গতিকে আপোনালোকে ছাপোৰ্ট কৰিব আৰু যাতে এনেকৈ উৎসাহিত কৰে আৰু চাওক এই এটা ফিচাৰী চাই লওক এই এটা ফিচাৰী এইটো ফিচাৰী পাৰ মানে গোটেইকেইটা ফিচাৰী আমি একলগতে লিংক কৰা আছে মানে এইটোৰ মাছ এইটোত আহিব মানে এনেকুৱা ধৰণৰ লিংক কৰা আছে দেখিছে এইটো ধুনীয়া এটা আমি নলা এটা ইয়াতে বনাই দিছোঁ মানে এইটোৰ মাছ ইয়াতে এনেকৈ আহি যাব আৰু যিমান সম্ভৱ হয় মই চাইনবোৰ্ডখন আপোনালোকক দেখুৱাই আছোঁ অকণমান দূৰ আছে বাৰু মই বৰ্তমান ফিচাৰী পাৰে গৈ আছোঁতো আৰু ভাল লাগে কাৰণ এনেকুৱা কাম কৰিলে বহুত বেছি ভাল লাগে কাৰণ সকলো লগ বন্ধুৰ লগতে মিলা প্ৰীতিৰে চলি বা কিবা কিবি ৰাইজক সহযোগ কৰি বহুত বেছি মানে ফূৰ্তি লাগে তাক ইয়াতে ফিচাৰী সেইখন আছে আপোনালোকক দেখুৱাই দিছোঁ চাইনবোৰ্ডখন অন্নগৌৰী ফাৰ্ম সংৰক্ষিত মীনমহল চাওক ধুনীয়াকৈ চাওক অন্নগৌৰী ফাৰ্ম সংৰক্ষিত মীনমহল মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ এইখন অন্নগৌৰী ফাৰ্ম মীনমহল দেখিছেনে এইখন ফিচাৰী চাইনবোৰ্ড গতিকে ইয়াতে বেলেগ বাহিৰা মানুহে ইয়াতে মাছ মাৰিব নোৱাৰে আৰু কি কয় এইখিনিও আমি সৰিয়হ কৰিছোঁ চাই লওক এইখিনিও আমি সৰিয়হ কৰিছোঁ এইখিনি সৰিয়হও ভালেই হৈছে গতিকে মোৰ ফালৰ পৰা মই যিসকল নতুন নৱপ্ৰজন্ম আছে উঠি অহা ডেকা চাম আছে গতিকে মোৰ বয়সৰে যি কি নহওক সেইসকল ডেকা চামে যাতে য'ত ত'ত ঘূৰি নাথাকি এনেধৰণৰ খেতি বাতি কামত যোগ কৰে আৰু এনেকুৱা কিছুমান মানে ভাল কামত আগবাঢ়ি যায় সেইসকলক মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানে গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে গতিকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম।